ডেইলি নেট শেষে হৈ থাকিলে যে এই ৰাতিপুৱা হৈছেহে পৰাণ চাই হেৰি কৰি থাকিলে জানো লগৰ তালৈ ফোন কৰিব লাগিব এতিয়া 11 টকা ৰিচাৰ্জ কৰিবলৈ কালৈ ফোন কৰিম বে কালৈ ফোন কৰোঁ ৰনটোলৈকে ফোন এটা কৰিছোঁ এই পালি নাখালে যে তুমি ভালেই নালাগে দেই আজিকালি কোনে ফোনখন কৰি আছেনো এইখন জহনি যাওঁতে কেলৈ ফোন কৰিছে হেল্ল' এই ৰনটো এই মোক 11 টকা এটা ৰিচাৰ্জ কৰি দে না ঐ এই কেনে মই এই ব্লগ বনাই আছোঁ ইউটিউবত ব্লগ দিব লাগে বে ব্লগ বনাই কি ব্লগ ইউটিউবত যে দিয়ে ব্লগ সেইটো কথা কৈছোঁ তই কৈ দে না এই 11 টকা এটা তোক মই কাইলৈ দি দিম পইচা বিট দিয়া কৈছোঁ ধান ভৰাই থৈছে বিকি পিনে তোক দিম ফাল্টু কৰি নিদাক নাই কৰি দে প্লিজ কেনে তই চা মোৰ তই দুখ বুজি পা মই পপুলাৰ সমিতি একেলা 11 ব্লগ বনাব লাগে দে না তই আপলোড কৰিব লাগে কাম নাই আৰু দেই তোক ৰিচাৰ্জ কৰিবলৈ মোক গুগল পে' নাই পাছবুকো নাই তোৰ পাছবুক আছে নহয় সেইদিনাখন যে লৈ ফুৰিছিলি পাছবুকখন এখন কিয় পাছবুক দেখিলিগা চাউলৰ কাৰ্ডহে সেইখন মায়ে সেইদিনা চাউল আনিবলৈ দিছিলে সেইখন চাউলৰ কাৰ্ড আছিলে মূৰ্খ হ'ব দে তই বেলেগ এটা কৈছা মৃদুলক ঐ হ'ব দে তেতিয়াহ'লে নাই যদি পইচা চা কৈছিলোঁ আৰু তোক আৰু মই সেইটো এনেই ফোন কৰিলোঁ তোক গম পাইছে চাদা খাই আছে বুলি মাতটোতে কয় এটা চাদা খোৱাত মোৰ মাতডাল আহিছে মৃদুলকে কৈছা হয় মৃদুলকে দিব নেকি এইটোৱে হেল্ল' এই মৃদুল অঁ এই ঋতু ক এই মৃদুল এই মোক 11 টকা এটা ৰিচাৰ্জ কৰি দে না ঐ তই মোক 11 টকা খুজি লাষ্ট নিদিবি দেই 11,000 টকা কথা পাতিলে ভাল নালাগে তাৰমানে আজিকালি দামী চোলা পিন্ধো দীঘল চোলা এই তোৰ লেভেলটো অলপ বেছি বহুত ওপৰত উঠি থাকোঁ ওপৰত একদম ওপৰ ৰেংকত থাকোঁ আজিকালি মই এইটো কি ক'ম তোক আজিকালি মই তলত খুব কম থাকোঁ ওপৰত বহুত বেছি থাকোঁ আজিকালি ক'ত আছ ইমান যে তই ওপৰ কথা কৈ আছ তই মই বুজ খালি ভাৰ ওপৰতে উঠি আছোঁ বুলি তই ভাবিব পাৰ আৰু তেনেকুৱাই ওপৰ ৰেংকত মই উঠি আছোঁ গম পালি নহয় এতিয়া নাই যদি হ'ব দে আৰু ইমান তই ওপৰ ৰেংকৰ কথা পাতি থাকিব নালাগে ফোন কাট হ'ব দে 11 টকাহে খুজিছোঁ তোক কাট এইটো কেলা এনেই ইমান ফাইদাং মাৰি কথাবোৰ কৈ থাকে সেইটো ঘৰ আজিলৈকে উপচাঙৰ ওপৰত উঠি পাইছে নাই ঠিক নাই পুচ খালি পাত থাকে এনেকুৱা উস্তাদি ল'ৰা কেনে এইবাৰ কালৈ কওঁ টকলকে কৈ চাওঁ টকই মোৰ একমাত্ৰ সাৰথি সি ফোনটো যদি ৰিচিভ তাতো দামফা চামফা কিনিলে বুলি কৈছে সি কেলা 11 টকা কৰি দিব নোৱাৰিব নহয় দামফা যদি কিনিলে টকৰ নাম্বাৰটো কিনি গ'ল এই টক অঁ এইটো ক হেল্ল' এই টক হেল্ল' টক শুনিছ নাই অঁ এইটো শুনিছোঁ ক এই মই গাড়ী এখন কিনিলোঁ দুখন কিনিলোঁ গাড়ী দাম পাই চলাই আছোঁ তাকে ৰখাই লৈছোঁ তোলৈ ফোন কৰি মোবাইলটোতো সস্তীয়া নেকি ঐ মাতডাল যে নাহাটো ভাল যে এই শুনা নাই ঐ টক শুনিছ অঁ এই মোক 11 টকা এটা ৰিচাৰ্জ কৰি দেচোন তই আজি মই ব্লগ বনাওঁ আজিকালি ভিডিঅ' দিবলৈ ট্ৰেইন নাইকিয়া থাকিলোঁ ৰাতিপুৱাই পৰাণ চাই দিলোঁ ঐ 11 টকা নেকি আছে নাই গুগল পে' ৰ মই তোক মই ওচৰত কাৰোবাৰ ৰখাই ল'ব লাগিব এতিয়া মই নাজানিবই ভালছে সেইবোৰ আছে নাই কোনোবা আছে নেকি চাওঁ ওচৰত যদি ওচৰত আছে মই সুধি মেলি তোক কৈ আছোঁ কাটচোন এতিয়া মই তোক ফোন কৰিছোঁ অকল তাই 2000 years later সেইটোৱে ফোনেই নকৰিলে বে ফোন কৰিম বুলি কৈ সি ৰখি আছোঁ ইমান দেৰিৰ পৰা ধানকে বিকি দিওঁ ধান দিয়া বিকি দিওঁ